তো বন্ধুসকল এই গোহাল দেখিছে নহয় আমি ইয়াতে কালি থাকিলো দেই এহেন্তৰ ঘৰতে আমি মানে নিকা থাকিলো আৰু ৰমেনৰ কিবা নিজৰ লাগে হেনো তো মানে সেয়া মোৰ লগৰকেইটা খোৱা পৰা উঠি গোৱাৰ পৰা পানী উঠাই আছে এ ব্ৰ কিবা এটা কৈ দিয়া হাই এভৰিৱান কি খবৰ আৰু ৰমেন এয়া শুই উঠি বাস কৰিছো দেই বিশ্বাস নকৰা যদি মুখত কলকাল লাগি আছে দেই তো গাইছ এতিয়া আমি আকৌ ইয়াৰ পৰা যাম ভাবিছিলোঁ উৎপল দাহঁতকলে যাম বুলি উৎপল দা হেনো গুৱাহাটী গ'ল তথাপিও মানে আমি প্লেন এটা কৰিছোঁ ৰিংকু দাহঁতকলে যোৱা তো যদি যাওঁ আপোনালোকে নিশ্চয় চাব পাৰিব তো ভিডিঅ'টো শেষলৈ চাই থাকক কাৰণ নেকি আজি আকৌ ছেকেণ্ড ব্লগটো ষ্টাৰ্ট কৰিলোঁ তো চাই থাকিব শেষলৈ আৰু আগতে যদি মানে আমি মালিথান যোনটো ভিডিঅ'লৈ গৈছোঁ সেইটো ডিছক্ৰিপশ্যনত দিম আপোনালোকে চাই ল'ব ভালকৈ তো চাই থাকক পৰা ষ্টেণ্ড কৰি থৈ দিয়া আছে আৰু এয়া এজনকৈ ওলাই আহিব দিয়া দেই এইফালে ওলাই আহা এয়া আৰু আমাৰ ধুনীয়া ছোৱালীজনী ওলাই আহিব দিয়া দেই একদম বগা চাট্টা পিন্ধি এইজনী তো গাইছ ধুনীয়া ছোৱালী আৰু এজনী দেই তাৰপিছত এয়া একদম আমাৰ চাইকেল বসন্তী বা আমাৰ দেই চাৰিখন আৰু এখন আছে হৈ আমাৰ ৰুম এটা চাইকেলখন এয়া আছে তো এয়া এতিয়া ওলাইছোঁ ইয়াৰ পৰা তো আকৌ বাটত লগ পাম আজি মানে কালি ভিডিঅ'টো এইবোৰ মানে দিয়াই মেলা হোৱা নাই খালি বনাই দিম আৰু তো চাই থাকিব ভিডিঅ'টো তো আজিও এয়া স্কিপ নকৰিব সেইকলো ভিডিঅ'টো চাই থাকক নেকি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান বন্ধুসকল এতিয়া আহি লাষ্টত পাই গ'লোহি মেইন ৰাস্তা এতিয়া মেইন ৰাস্তা দি যাব লাগিব এনেকৈ তো এতিয়া পাই গ'লোহি এতিয়া পূৰা ফালি দিওঁ নাই কি আৰু চাইকেল পেডেল মাৰি দিওঁ তো পেডেল মাৰি 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 অ' ভণ্টি ঘৰতে গৈ পাম তো ব'লক গৈ থাকোঁ নে কি গ'ল সেইখন তো ব'লক গৈ থাকোঁ ভিডিঅ' চাই থাকোঁ সেইকলে নে কি তো ব'লক গৈ থাকোঁ বেলেগ মজা ভিডিঅ' এটা হ'বলৈ গৈ আছে আজি আকৌ নতুন এটা ঠাইলৈ যাম তো ব'লক গাইজ পেডেল মাৰি আহি পিনি কোলাজান পাই গ'লোহি তো সেয়া কোলাজান ইয়াতে ফাটে কিন্তু আমি পোনে পোনে যাব লাগিব চিলাপথাৰলৈ তো ব'লক গৈ থাকোঁ তো মানে বেছি কৈ থাকোঁ ভিডিঅ'টো লং হ'ব গৈ আছে তো এয়া চবে ব্লগ বনাওঁতে ব্যস্ত আৰু এইফালে ব্লগ বনাই পানী খাই গৈছেগৈ নোৱাৰিছেগৈ মানে দেই তো পেডেল মাৰোঁতে মানে লোকে প্ৰেমিকা হ'লে যে আমি ৰাইডত আহিছোঁ তো একো নাই তো ব'লক আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ তো যাত্ৰা আৰম্ভ কৰি থাকোঁ নে কি তো চাই থাকক ভিডিঅ'টো শেষলৈ আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ নিজাকৈ তো গাইজ আমি এয়া দিছেনে বেনা চেনা লগাই ল'লো দেই এইটো মই দেই এয়া চব এয়া ৰমেনেও লগাই ল'লে তো এয়া মানে বেনা চেনা লগাই ল'লো আৰু এয়া দাদাই মানে ৰুটি বনাই আছে
এয়া ৰুটি বনাই আছে আমালে বুলি তো খাম আৰু খাই পিনি তাত গুচি যাম তো ভোক লাগিছে খাই লওঁ ন কি পুনৰ এই পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা তো গাইজ ফাইনেলি আহি পিনি চিলাপথাৰ পাই গ'লোহি তো এয়া চিলাপথাৰ টাউনখন চাই লওক শিখৰৰে হেঁপাহি অনুমান তো আমি এনেকৈ গৈ আছোঁ আৰু পেডেল মাৰি এয়া চাই লওক তো ব'লক গৈ থাকোঁ নে কি পেডেল মাৰি ভন্টি তোমাৰ ঘৰ পাওঁ পদূলি এৰি ভন্টি তোমাৰ ঘৰ পাওঁ তো গাইজ এনেকৈ পেডেল মাৰি গৈ থাকিম আৰু নে কি তো গৈ থাকোঁ চাই থাকোঁ ভিডিঅ'টো শেষলৈ তো গাইজ ফাইনেলি আহি পিনি অৰুণাচল চিৰাং জিলাত পাই গ'লোহি তো ইয়াতে মালিনী থান অৱস্থিত তো আমাৰ মহকুমাৰ ভিতৰত নপৰে যদিও তো ইয়াত ধৰ্মীয় স্থানত সঁচাকৈ আমাৰ বহুত আপোন হয় তো এয়া আহি পাই গ'লোহি অৰুণাচল চিৰাং জিলাত তো ব'লকচোন সোমাই যাওঁ নে কি তো এয়া আপোনালোকে নিশ্চয় দেখিছে এয়া বোলে বহু নেকি যাবলৈ বহুবাৰ এতিয়াও বাকী উজাগৰ এতিয়া তো বন্ধুসকল বহুত কষ্ট কৰি ফাইনেলি আহি আছোঁ মালিনী থানলৈ তো ৰাস্তা মালিনীলৈ সোমাই আহা তো গলি এটা আছে সেই গলিটোতে সোমাই আহিছোঁ তো ব'লকচোন এইফালে এয়া আপোনালোকে নিশ্চয় দেখিছে তো আহি আছোঁ লাহে লাহে মালিনী থানলৈ ঠেকেচনি চেচ আৰু তপিনে গেলিল ঠেকেচনি খাই তো এতিয়া অলপ ওপৰলৈ উঠি যাব লাগিব পাহাৰীয়া জেগাটো তো এয়া চাই থাকক এয়া গৈ আছোঁ ওপৰলৈ তো পুৰা পেডেল মাৰি গৈ আছোঁ তো ব'লক গৈ থাকোঁ বা কিমান ওখ চাওঁগে বা নোৱাৰিছোঁগৈ আৰু নামিব লাগিব তো নামি লওঁ দেই তো গাইছ এয়া চাওক খোজকাঢ়ি আহি আছোঁ তো কিমান ওখৰ চাওকচোন ৰাস্তাটো পূৰা ভাগৰ লাগি গৈছে তো ওপৰলৈ উঠি গৈ আছোঁ তো এনেকৈ মালিনী থান পামগৈ আৰু অলপ সময় ৰ'ব তাৰপিছত মালিনী থান আপোনালোকে নিশ্চয় চাব পাৰিব বাৰু তো মোৰ জীৱনৰ প্ৰথম ৰাইড এইটো ভাগৰ লাগিছে যদিও মই ভাগৰ বুলি সঁচাকৈ ভবা নাই কিমান ওখ চাওক গৈ পেলাই দেখিছেনে আৰু এইফালে চাওক ঠেং মানে জেগাত পোৱা নাই এনেকুৱাকৈ হৈছে আৰু তো ব'লক গৈ থাকোঁ এনেকৈ এটা ওখ ৰাস্তা দি সোমাই তো এয়া আৰু মোৰ বসন্তীখন এইখন আৰু মই এইটো দেই মই আৰু তো ব'লক ভাগৰ একেবাৰে নধৰা হৈছে তথাপিও আহিছোঁ মালিনী থানৰ গেট পাই গৈছোঁহি এয়া তো এয়া সোমাই আহিলোঁ আৰু দেই এয়া এডোখৰ দেখোন ৰাস্তা ওলাই আছে তো উপায় নাই তো এনেকৈ আহি আছোঁ আৰু ৰাস্তাক নেওচি ইমান ঠেকেছে তো গাইজ ফাইনেলি আহি পাই গ'লোহি তো মালিনী থান তো গাইজ মই আগতে যে আপোনালোকক কৈছিলোঁ মই দুবাৰ আহিছিলোঁ ইয়ালৈ মালিনী থানলৈ তো মানে বহুত সলনি হৈ গ'ল এইবোৰ চাওক দোকান বজাৰ তো মানে পাই গ'লোহি মালিনী থান তো গাইজ বহুত মনটো ফুটি লাগিছে তো ইমান কষ্ট ফলত যে মালিনী থান পাই গৈছোহি তো মানে কি ক'ম আপোনালোকক তো ব'লক ভিতৰলৈ সোমাই যাওঁ নে কি তো গাইজ বহুত কষ্টৰ ফলত আহি ইয়াত পাই গ'লোহি তো মানে এতিয়া ভিতৰলৈ সোমোৱা নাই ভিতৰলৈ সোমাম আৰু তো বাহিৰে অলপ কিনো পৰিৱেশটো আছে চাই লওঁ বুলি ভাবিছোঁ তো এয়া মোৰ লগৰকেইটা গৈ আছে তো এয়া গৈ আছোঁ আৰু ময়ো লগতে তো আপোনালোকক দেখুৱাই দিছোঁ তো এয়া
বাহিৰৰ ছাইডৰ পৰা মালিনী থান এয়া তো ওপৰলৈ উঠি যাব লাগিব তো মেইন ঘৰবোৰ মানে দেখুৱাবলৈ হ'লে ওপৰত উঠি যাব লাগিব আৰু আমি বৰ্তমান আহি পাইছোঁহে জাষ্ট তো মানে সেইকাৰণে বাহিৰে পৰিৱেশটো চাই লৈছোঁ এবাৰ তো এইবোৰ চাওক এটা সুন্দৰ পৰিৱেশ এইবোৰ চাওক মই যেতিয়া আহিছিলোঁ তো গাইজ মই যেতিয়া মানে ইয়ালৈ আহিছিলোঁ তো মানে এইবোৰ নাছিলেই খালি জাষ্ট দোকান 4-5খনমান আছিলে দুবাৰকৈ আহিছিলোঁ কিন্তু তেতিয়াও সেইটো পৰিৱেশে তো মানে দোকান 2-3খনমান আছিলে ইয়াত আৰু কমলা এনেকুৱা কিবাকিবি আছিলে কিন্তু এতিয়া কমলা নাই আৰু কমলা ছিজনো নহয় এতিয়া তো মানে বহুত সলনি হ'ল মানে মই দেখাতকৈ তো মই এতিয়ালৈ ইয়াত নহাও 3-4 বছৰ হৈ গ'ল তো মানে বহুত সলনি হ'ল তো বাহিৰে ইয়াত চাই লৈছোঁ এতিয়া ভিতৰলৈ সোমাই যাম তো আপোনালোকে চাই থকা ভিডিঅ'টো শেষলৈ তো মানে এয়া তো গাইছে এয়া বাহিৰৰ দৃশ্য এয়া চাই লওক কি সুন্দৰ পৰিৱেশ কিন্তু মই যেতিয়া ইয়ালৈ আহিছিলোঁ প্ৰথমতে তো মানে এইবোৰ পৰিৱেশ একেবাৰে নাছিলে তো এয়া তো মানে এইবোৰ পৰিৱেশ অকণো নাছিলে তো মানে এতিয়া আহি কিন্তু চাইকেল যিহে কষ্ট ৰাস্তাও এনেকুৱা ওপৰলৈ উঠি যাব লাগে আপোনালোকে নিশ্চয় দেখিছে তো মানে আকৌ কষ্টটো আকৌ তলে নামি আহিলোঁ দেখিছেনে কি ধুনীয়াকৈ তো মানে কষ্ট যেন অনুভৱ নহ'লে তথাপিও আহি পাই গ'লোঁ ইয়াত তো এয়া হৈছে মেইন মালিনী গেটখন এয়া মালিনী থানখন তো বোলে ভিতৰলৈ সোমাম বাৰু তাৰপিছত আপোনালোকক প্ৰথমতে মানে বাহিৰৰ দৃশ্যটো আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ এইখন কিন্তু বৰ্তমান অৰুণাচলতহে দেই অৰুণাচল চিৰাং জিলাত অৱস্থিত অৰুণাচল নামে ঠাই এডোখৰ তো মানে সেয়া পাৰ্কিং তাত গাড়ী চাই পাৰ্কিং কৰি থ'ব পাৰি ইয়াত গাড়ী চাই পাৰ্কিং কৰিব পাৰি তো এইবোৰ চাওক দোকান বজাৰ মই যে কৈছিলোঁ গোটেই দোকান বজাৰ হ'ল কিন্তু আগতে এনেকুৱা দোকান বজাৰ নাছিলে তো এইবোৰ হৈছে দোকান বজাৰ তো আমি এইটো ৰাস্তা দি আহিছিলোঁ আৰু এনেকৈ গৈ এতিয়া ভিতৰলৈ সোমাই যাব লাগিব তো বলক সোমাই গৈ থাকোঁ ভিতৰলৈ আৰু মোৰ লগৰকেইটা সিফালেদি সোমাই গ'ল সেই মানে সিহঁতি বাহিৰৰ দৃশ্যটো এবাৰ দেখুৱাবলৈ বিচাৰিছে তো সকলো আমি ভিডিঅ' বনোৱাই হয় তো 5জন আহিছোঁ টোটেল তো চাই থকা সকলো ভিডিঅ'টো নে কি আছে ভিতৰলৈ সোমাই আহি আছোঁ তো চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ চাওক কি সুন্দৰ চাওক ন কি মনোমোহা দৃশ্য তো মানে মই হিষ্ট্ৰীটো ক'ম আপোনালোকক তো অকণমান ফুৰি চাকি লওঁ তো বলকচোন ভিতৰলৈ সোমাই গৈ থাকোঁ তো আজি মানে মানুহে সঁচাকৈ একেবাৰে কম তো মানে হয়তো আগত চাগে আহি যাবও পাৰে কাৰণ আমাৰ এতিয়া অহাও টাইম হ'ল 1:00 বাজিলে তো বলক ভিতৰলৈ সোমাই গৈ থাকোঁ তো এয়া খটখটি কৃষ্ণ দেই খটখটি দি উঠি আহি আছোঁ আৰু দেই চাইকেল চলাই আঁঠুকেইটা বিষালে তো খটখটিত উঠি এতিয়া বিষাব নে কি বিষাব নিদিওঁ আকৌ কেলৈ বিষাব দিম ন কি তো উঠি গৈছোঁ দৌৰিম এতিয়া তো আহি আছোঁ তো মোৰ তলৰকেইটা সৌ তাতে আছে চাকৰিকেইটা মোৰ লগৰকেইটা সেয়া গেটদি সোমাবলৈ সোমাই আহিব লৈছে আৰু মই এয়া গৈ আছোঁ খটখটিয়েদি এয়া পাই গৈছোঁ সি যেনে তেনে তো এয়া হৈছে মেইন মালিনী থানৰ মন্দিৰভাগ তো বলক ভিতৰলৈ সোমাই গৈ থাকোঁ তো এয়া চাওক তো মানে বিৰাট মজা লাগিছে তো আহকচোন আপোনালোকেও ইয়ালৈ একবাৰ যদি কোনোবা নাই অহা মোৰ ভিডিঅ'টো যে এতিয়া চায়ো লওক আৰু এবাৰ নিজেও আহি লওক নে কি খটখটি উঠোঁতে আপোনাৰ ভাগৰ লাগি গৈছে দেই মাতটো ফুপনি উঠি গৈছে আৰু তাৰ বাবে ডাইৰেক্ট নধৰিব তো এয়া চাওক তললৈ সেয়া মই তো চাওক মই কিমান ওপৰত উঠি আছোঁ আৰু তললৈ চাওক তো বলক মালিনী থানৰ ভাগৰ পৰা আহি লওঁগৈ তো কৃষ্ণ দেই তো এয়া সোমাই আহি আছোঁ কৃষ্ণ তো এয়া চাই থাকক আপোনালোকে মালিনী থান মেইন মন্দিৰভাগ এইভাগে আৰু দেই তো এয়া তো মানে আপোনালোকক ক'বলৈ গ'লে অকণমান আন্ধামূৰীয়া আপোনালোকে দেখিছে তো মানে সময়ো হ'ল সেইকাৰণে অলপ আগবেলাও হ'ল
তো গাইছ এয়া মেইন পূজাৰীজন আপোনাৰ নামটো তয়না দবাৰী অঁ তো এয়া আমাৰ মালিনী থানৰ মেইন পূজাৰীজন তো মানে মই সুধি লৈছোঁ তো ভিডিঅ' কৰিব পাৰিনে নোৱাৰি তো মই এনেকৈ ভিডিঅ' কৰি পোৱা নাই প্ৰথম এবাৰ ভিডিঅ' কৰিছোঁ তো এয়া চাই লওক এয়া আৰু এইফালে মানুহ আহি আছে ইয়াত পূজা অৰ্চনা কৰিবৰ কাৰণে আপোনালোক ক'ৰ পৰা আহিছে আমি চিলাপথাৰৰ পৰা আহিছোঁ চিলাপথাৰৰ পৰা আহিছে ন অঁ তো এয়া এইফালে সোমাই আহে আৰু দেই তো আন্ধা আন্ধা দেখিছে এইবোৰ পাৰ দিছে নহয় এইবোৰ মানে ওচৰৰ পৰা নাযায় দেখিছে নাই মই ওচৰতে আছোঁ একেবাৰে ওচৰত তো সেয়াই আছিলে মালিনী থান তো টিলিঙাটো বজাই লওঁ নেকি টিলিঙাটো বজাই লওঁ বা কৃষ্ণ তো এয়া টিলিঙা চিলিঙা বজাই ল'লোঁ তো এতিয়া চাৰিওফালে অকণমান ঘূৰো নে কি তো ব'লক গৈ থাকোঁ আৰু মোৰ লগৰকেইটা ক'ত গ'ল আকৌ ফোন চোন কৰিলেহে যদি ধৰা পৰে ক'ত আছে তো তথাপিও মই নিজৰ কামত ব্যস্ত হৈ পৰিছোঁ আৰু সিহঁতিও নিজৰ কামত ব্যস্ত হৈ পৰিছে তো ব'লকচোন চাওঁ তো সেইভাগে হৈছে মেইন মালিনী থানভাগ দেই মন্দিৰভাগ তো গাইছ ঘূৰি ঘূৰি পূৰা আমনি লাগি গৈছে সেইকাৰণে ভাবিলোঁ অকণ পানী দুনি অকণ খাই লওঁ নে কি ৰাম তো খাই লৈছোঁ তো গাইছ হৈ গ'ল পানী দুনি খাই তো এতিয়া ভালকৈ চাৰিওকাষটো অলপ ঘূৰোঁ তাৰপিছত আপোনালোকেও চাই থাকক তাৰপিছত আকৌ ৰাওনা হ'ম ঘৰ ফালে নে তো ঘৰলৈ নাযাওঁ তো মানে চিপানী এঘৰত মানে আমাৰ থকা মেলা চব যা যোগাৰ কৰি থৈছে তো তাতে থাকিম আৰু কাইলৈ মৰ্ণিং ঘৰ মে হেগে নে কি তো চাই থাকক আকৌ মালিনী থান মই ঘৰলৈ তো কথা ক'লোঁ কিন্তু মালিনী থানখন চাই লওক দেই আপোনালোকে তো ভিডিঅ'টো প্লিজ স্কিপ নকৰিব শেষলৈ চাওক তো গাইজ ভিতৰলৈ সোমাই যোৱাৰ আগতে মই আপোনালোকক ইয়াৰ হিষ্টৰীটো অকণমান কৈ দিছোঁ শুনক তো মালিনী থানটো উৎপত্তি কেনেকৈ হৈছিল মই শুনামতে ইউটিউবৰ পৰা মই চাই লৈছিলোঁ তো ইয়াত মই শুনামতে এসময়ত হেনো ইয়াত বিভিন্ন ধৰণৰ ফুলেৰে উপবৃত আছিল আৰু ইয়াতে কেইবাগৰাকী মালিনী আছিল তো তাৰে এজনী মহাদেৱ শিৱৰ প্ৰেমত পৰিছিল আৰু সেই কথা শুনি পাৰ্বতীয়ে এই মালিনী গৰাকীক মানে মুণ্ড ছেট কৰিছিল আৰু সেই ঘটনাক্ৰমে এই থানখনৰ নাম মালিনী থান হৈছিল তো গাইজ মই বেছিকৈ কৈ নাথাকোঁ তো আপোনালোকে যদি মানে জানিব মন যায় তো প্লিজ আপোনালোকে ইউটিউবত চাৰ্চ কৰি ল'ব তো মোৰ ভিডিঅ'টো লং হ'ব গৈছে তো সেইকাৰণে আপোনালোকে নিজে অকণমান কষ্ট কৰি চাই ল'ব তো মানে তো চাই লওক ইয়াৰ মালিনী থানৰ হেৰি আগৰ স্মৃতি হয় এয়া তো এয়াই পৰিৱেশ হৈছে তো মানে আৰু ওপৰলৈ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু তো ওপৰলৈ যাম আমি তো চাই থাকক ভিডিঅ'টো তো গাইছ আমি এতিয়া মানে এই মালিনী থানভাগৰ মন্দিৰভাগৰ পাছ চাইডে আছোঁ তো মানে আগৰ যোনবোৰ ঐতিহ্যপূৰ্ণ বস্তু তো সেইবোৰ আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ তো ব'লকচোন চাই তো কিনো আগৰ ঐতিহ্যপূৰ্ণ বস্তুবোৰ আছে তো মানে এইবোৰ চাওক তো ইয়াত চাওক কি ধুনীয়াকৈ সুন্দৰকৈ লাইন পাতি থৈ দিয়া আছে এইবোৰ তো এইবোৰ চাওক মানে এইটো সুন্দৰকৈ এইবোৰ লাইন পাতি থৈছে আৰু টকু তাৰ পৰা আছে ইয়ালৈ তো চাই থাককচোন শেষলৈ তো মানে এইবোৰ মানে বৰষুণ ৰ'দ চ'দ নোপোৱাকৈ তো ধুনীয়াকৈ সুবিধা কৰি দিছে আৰু ইয়াত পৰিৱেশটো এবাৰ চাওকচোন তো এইফালে এইবোৰ স্মৃতি হৈ আছে তো আগৰ মানে এইবোৰ স্মৃতি ঐতিহ্যপূৰ্ণ বস্তু হয় এইবোৰ বহুত পুৰণি দিনৰ তো ইয়াতে স্মৃতি হৈ সঁচাকৈ ৰ'ব বুলি আশা আছে তো এয়া চাই থাকক আৰু শেষলৈ তো মানে ইয়াত কিবা এটা আছে দেই চাই তো গাইছ ইয়াতো কিবা এটা আছে তো চাওঁচোন তো ইয়াত মানে এই পূজা অৰ্চনা কৰে তো এইবোৰ পইচা দেই তো গাইছ ইয়াত পইচা ইয়াতো মানে পূজা অৰ্চনা কৰে তো এতিয়া লাহে লাহে তললৈ নামি আহিলোঁ আৰু তো মানে এইফালে যাব পাৰি এইফালে গৈ এতিয়া আৰু ইফালেনো কি আছে চাওঁগৈ তো ব'লক গৈ থাকোঁচোন শেষলৈ তো আহি আছোঁ তো মানে বহুত ভালো লাগিছে তো আপোনালোকে ইয়ালৈ আহিব নে কি তো ব'লকচোন ওপৰত উঠি গৈ থাকোঁ নে কি আজি মুঠতে গোটেইখিনি ফুৰিম আৰু তো ব'লক গৈ থাকোঁ তো
তো উঠি আহি গ'লোঁ তো সেয়া মোৰ লগৰ কেইজনো সেয়া উঠি গৈ আছে তো ব'লক আহি থাকোঁ আৰু একদম ওপৰলৈ পাহাৰ তো বেলেগ এটা মজা লাগিব মানে তো ব'লক গৈ থাকোঁ নে কি তো গৈ থাকোঁ ব'লক আৰু মোৰ সেইকেইজনো এনেকৈ গৈ আছে আৰু ইয়াৰ খটখটিয়ে দি ময়ো গৈ থাকিম তো এয়া খটখটি দি আহি আছোঁ তো মানে খটখটি দি যাবলৈ অলপ কষ্ট হয় সেইকাৰণে মাটি দি গৈছোঁ মানে সমান দি গৈ আছোঁ আৰু এয়া ওপৰেদি উঠি যাব লাগিব উফ বেলেগ এটা মজা আৰু দেই তো গাইজ মালিনী থান কোনে অহা নাই প্লিজ আপোনালোকে এবাৰ হ'লেও আহিব ইয়ালৈ তো এয়া চবে ভিডিঅ' বনোৱাত ব্যস্ত আৰু ময়ো সেইকাৰণে ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছোঁ তো ব'লক গাইজ মালিনী থান আপোনালোকক সম্পূৰ্ণকৈ মই দেখুৱাই দিলোঁ তো এতিয়া মানে হৈ গ'ল মালিনী থান সেয়াই আছিলে তো এতিয়া আমি বাহিৰলৈ ওলাই যাওঁ নে কি তো এয়া ওলাই আহিলোঁ আৰু ৰাস্তাটো আছিলে সেইফালেদি আমি এনেকৈ সোমাই গৈ মালিনী থান আপোনালোকক সম্পূৰ্ণকৈ দেখুৱালোঁ আৰু এতিয়া বাহিৰলৈ ওলাই যাওঁ নে কি তো ব'লক তো এয়াই আছিলে মালিনী থান যদি ভাল পালে প্লিজ লাইক কমেণ্ট লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো যদি ভাল লাগিলে আন এজনলৈ শ্বেয়াৰ কৰি দিব তো বেলেগেও যে চাব পাৰে তো এয়াই আছিলে মালিনী থান তো যদি ভাল লাগিলে প্লিজ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো থেংক ইউ আকৌ আহিম আপোনালোকৰ মাজলৈ তো নেক্সট ভিডিঅ' চাবলৈ আপোনালোকলৈ মই পঠিয়াই আছোঁ তো আপোনালোকক আশা কৰি থাকোঁ তো মই দি আছোঁ ভাল লগা ভিডিঅ'সমূহ তো চাই থকা আজিলৈ ধন্যবাদ